সকলোকে কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ। সকলোৱে ঘৰত চাগে ভালদৰে বিহু পালন কৰিছে। আমাৰ এইবাৰ বিহু ভালদৰে পালন কৰিবই নোৱাৰিলোঁ, কাৰণ ঘৰলৈ যাব নোৱাৰিলোঁ আৰু ল'ৰাও গাটো ঠিক নাই। এসপ্তাহে হ'ল দৰৱ খুৱাইছোঁ, কিন্তু ভাল পোৱা নাই। হ'লেও আমি অসমীয়া সাজপাৰত আজি ইয়াতে অকণমান নিয়মটো কৰিলোঁ। তুলসী তলত চাকি জ্বলালোঁ আৰু পিঠা অকণমানো বনালোঁ আৰু ওচৰৰ বাইদেউৰ লগত একেলগতে খালোঁ। এয়া আমাৰ বেটা কোচতে বহি আছে। এইকেইদিন একেবাৰে আহমীয়া হৈ গৈছে। আপোনালোকে আমাৰ বেটাৰ কাৰণে আশীৰ্বাদ কৰিব বুলি আশা ৰাখিলোঁ। আমাৰ বেটা যাতে সোনকালে সুস্থ হৈ স্কুল যাব পাৰে। বেটা জ্বৰৰ মাজতো সৰুকৈ এটা ব্লগ বনাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ব্লগটো তেনেই মিনি হয়, সেইকাৰণে শেষলৈকে চাই থাকিব। আমি দুইগৰাকী মিলি পিঠা বনাইছোঁ দেই। বিহু আমি ইয়াতে মানিছোঁ, তোৰা দুইগৰাকীয়ে।